এতিয়া সময় সন্ধিয়া প্ৰায় 6:55। ভয়ংকৰ বিস্ফোৰণে কঁপাই গ'ল দেশৰ ৰাজধানী। মুহূৰ্ততে কলা ধোঁৱাই চানি ধৰিলে লালকিল্লা। ভয়ংকৰ শব্দৰ পিছতে দিল্লীত হাহাকাৰ। দিল্লীৰ সদাব্যস্ত লালকিল্লাৰ মেট্ৰো ষ্টেচনৰ সমীপত সংঘটিত হয় ভয়ংকৰ কাৰ বিস্ফোৰণ। এখন চলন্ত বাহনত সংঘটিত বিস্ফোৰণৰ পিছতেই 10খনতকৈ অধিক বাহনত সংঘটিত হয় অগ্নিকাণ্ড। বাতৰি প্ৰস্তুত কৰাৰ পৰলৈকে ভয়ংকৰ বিস্ফোৰণত 13 নিহত, 30ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। আহতসকলক লোকনায়ক হাস্পতালত ভৰ্তি কৰোৱা হয়। বিস্ফোৰণৰ পিছতে ৰাজধানী চহৰত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। সমগ্ৰ দিল্লীৰ লগতে মুম্বাই, উত্তৰ প্ৰদেশ, কলকাতাকে ধৰি কেইবাখনো ঠাইত জাৰি কৰে হাই এলাৰ্ট। দিল্লীৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিহতসকলৰ আত্মীয়ৰ প্ৰতি সমবেদনা প্ৰধানমন্ত্ৰীগৰাকীৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী, NIA আৰু IB অব্যাহত ৰাখিছে অভিযান। ঘটনাস্থলীত উপস্থিত হৈছে বোমা বিশেষজ্ঞৰ দল।